নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ এটা ক্ৰীম কেকৰ ভিডিঅ'। আগতে মই কেক বনোৱা ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আজি মই ক্ৰীম কেক বনাম বুলি ভাবিছোঁ আৰু আপোনালোকক দেখুৱাম ঘৰতে কিদৰে সহজতে বনাব পাৰি। আৰু তাৰ কাৰণে মই লৈছোঁ এয়া পাউডাৰ। ইয়াত একাপ চকলেট কেক পাউডাৰ আৰু একাপ হোৱাইট পাউডাৰ দুইটাৰ মিক্স আছে। এতিয়া কিয়নো চকলেট পাউডাৰটো দিলে বেছি চকলেটটো তিতা হ'ব পাৰে, সেইকাৰণে মই দুইটা মিক্স কৰি দিছোঁ যাতে সোৱাদটো ভাল হয়। আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু মিক্স কৰাৰ পিছত আৰু ইয়াত যিহেতু চেনি গোটেইখিনি বস্তু থাকে, ইয়াত মই এচামুচ বেকিং আৰু 2 চামুচ ৰিফাইন দিম। আৰু মই ইয়াত দি লৈছোঁ সৰু চামুচেৰে এচামুচ বেকিং আৰু ইয়াত দিছোঁ মই ৰিফাইন এখন চামুচেৰে এচামুচ দিছোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম ভালদৰে। এয়া মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত ইয়াত মই দিম এতিয়া পানী। পানীটো বৰ বেছিও নিদিব আৰু বৰ কম কৰিও নিদিব। বেটাৰটো ধুনীয়াকৈ লেজুৱা হ'ব লাগিব। এয়া চকলেট পাউডাৰ দিছোঁ, যিহেতু চকলেটৰ কালাৰটো আহি গৈছে। আৰু এয়া ধুনীয়াকৈ বেটাৰটো ৰেডি হৈ গ'ল। ধুনীয়াকৈ বৰ ডাঠো নকৰিব আৰু বৰ ঢিলাও নকৰিব। এনেকৈ ধুনীয়াকৈ এয়া চাওক কি ধুনীয়া হৈছে বেটাৰটো। আৰু আগলৈ চাই তাৰপিছত মই এইটো হাৰ্ট শ্বেপৰ এইটো বাচনটো লৈছোঁ আৰু ইয়াত তেল লগাই সেইফালে পেপাৰখন দি দিছোঁ যাতে কেকটো বাচনটোত লাগি নধৰে। তাৰপিছত ইয়াত এতিয়া মই ধুনীয়াকৈ বেটাৰটো ঢালি দিম। আৰু এয়া বাবলছবিলাক আঁতৰি যাবলৈ মই ধুনীয়াকৈ এনেকৈ টকৰিয়াই দিম। এয়া মই কেৰাহীখনত কেকৰ বেটাৰটো দি দিলোঁ আৰু জুইটো মিডিয়ামত ৰাখি মই 30ৰ পৰা 35 মিনিট ৱেইট কৰিম। তাৰপিছত মই দেখুৱাই আছোঁ আপোনালোকক কেকটো কেনেকুৱা হৈছে। এয়া কেকটো ৰেডি হৈ গ'ল। বেটাৰটো লাগি অহা নাই, দেখিছেনে? ধুনীয়াকৈ সিজিছে আৰু মই গেছটো বন্ধ কৰি দিম জুইটো। এয়া দেখিছেনে কেকটো ধুনীয়াকৈ হাৰ্ট শ্বেপত ধুনীয়াকৈ বনি গ'ল। সেয়া কোমল হৈছে কেকটো আৰু ওপৰডোখৰ মই এৰাই দিলোঁ। এয়া দেখিছেনে কেকটো কি ধুনীয়া হৈছে। আৰু এয়া সেইখিনি ক্ৰীম লৈছোঁ আৰু সেয়া ব্লেণ্ডাৰ মেচিনে মই এই ক্ৰীমখিনি ফেটি ল'ব লাগিব। আৰু ধুনীয়াকৈ মই এয়া ফেটি লৈছোঁ। ক্ৰীমখিনি যেতিয়ালৈকে মানে গামলাটোত লাগি নধৰে তেতিয়ালৈকে ফেটি থাকিব লাগিব, ভালেদৰে ফেটিব লাগিব। তেতিয়াহে ইয়াৰ ক্ৰীমৰ ডিজাইনটো ধুনীয়াকৈ উঠিব। আৰু এয়া কেকটো প্ৰথম লেয়াৰটো মই ইয়াত দি দিলোঁ। তাৰপিছত মই ইয়াত চেনি দি পানী ফ্ৰিজত থৈ দিছিলোঁ আৰু এয়া মিঠাৰ কাৰণে চেনি দি লৈছোঁ। তাৰপিছত আকৌ মই ইয়াত ক্ৰীম দিম।
এতিয়া দিম ছেকেণ্ডটো লেয়াৰ এয়া আৰু আকৌ সেম প্ৰসেস কৰিম ক্ৰীম চেনি দিয়া পানী ইয়াত দি দিম মিঠা হ'বৰ কাৰণে আৰু আকৌ ক্ৰীম দিম ইয়াত দুটা লেয়াৰ কমপ্লিট হৈ গ'ল এবাৰ মই তৃতীয়টো লেয়াৰ দিম সেম প্ৰসেছত দি শেষ হৈ গ'ল আৰু মই এতিয়া ক্ৰীমেৰে ক্ৰীম লগাই আছোঁ কেকটো এইটো এতিয়া কেকটো ক্ৰীম চিম লগাই ৰেডি হৈ গ'ল এতিয়া মই ইয়াত ডিজাইনটো কৰিম এয়া আধা আধি ডিজাইন কৰা হৈ গৈছে আৰু অলপ বাকী আছে আৰু ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন আৰু সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাই আছোঁ লাহে লাহে ফাইনেলি
ক্ৰীম কেক ৰেডি হৈ গ'ল। ডিজাইনটো কেনেকুৱা দেখিছে আপোনালোকে ক'ব, আৰু যদি বিভিন্ন ধৰণৰ কেকৰ ডিজাইন আপোনালোকে বিচাৰে তেন্তে মোক কমেণ্ট কৰি ক'ব। মই বেলেগ বেলেগ ধৰণৰ ডিজাইন কেক বনাই আপোনালোকক দেখুৱাম। আৰু আজিৰ ভিডিঅ'টো কেনে পালে ক'ব। আৰু মোৰ নতুনকৈ যিসকলে মোৰ চেনেলটোলৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট শ্বেয়াৰ আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ এই ভিডিঅ'টো ইমানেই। ধন্যবাদ।